ৰাতিপুৱাৰ চাহকাপ নোখোৱালৈকে কিবা টোপনি টোপনি লাগি থাকে। ব্ৰেড কেইখনমান জপতিয়াই পেলাই আৰু লগতে চানা লৈ পেলাই আজি চাহকাপ খালোঁ। মই কিবা এটা খোৱাৰ সময়ত কোনোবা নহয় কোনোবা আহি উপস্থিত হয়েই। মই বোলো তই অলপ খাই ল, কিন্তু এইও কম নহয়। ৰাতিপুৱা লাজ দি পেলাই শুঙি পেলাইহে থৈ দিলে এইকণ। আজিৰ পৰা দিমটো। চাহ খাই আহিলোঁ ডাইৰেক্ট পথাৰলৈ, মানে খুৰাৰ লগত আহিলোঁ। এইটো মোৰ চাহটো আৰু এইটো মই। আমি মানে পথাৰত আজি যোনখিনি ধানত জেওৰা দিছিলোঁ, জেওৰাখিনি উঠাই আছোঁ। ৰ'ব আপোনালোকক এটা বস্তু দেখাই আছোঁ। আগতে কিতাপত পাইছিলোঁ যে এইটো গুটি চিনি পাইছেনে? এইটো হ'ল ধোঁটা গুটি। ইন্দ্ৰজীয়ে যে পৃথিৱীলৈ আহি এইটো খাইছিলে আৰু স্বৰ্গলৈ যাব পাহৰিছিলে। কিতাপৰ পাঠটো আপোনালোকৰ মনত আছেনে? এতিয়া ঘৰলৈ আহি পেলাই ভাবিলোঁ ভাতকেইটা খাই লওঁ। সদায় নিচিনাকৈ মোৰ আলহী উপস্থিত। মায়ে ভাতকেইটা দিয়াৰ পাছত ভাতকেইটা উঠাই পেলাই চকীত বহি খাবলৈ গ'লোঁ। ইফালে আকৌ মুঠ থাকি উৎপাত বেছি তাৰহে। নাই নহ'ব, তাইক কিন্তু আগতে দিব লাগিব। মই বোলো আগতে তয়ে খাই ল, তাৰপিছত মই খাই আছোঁ। ঘৰত থকা কুকুৰবিলাক বিৰাটেই মৰমীয়াল। ইহঁতে মাত্ৰ আপোনালোকৰ পৰা অলপ মৰম বিচাৰে। মই আহিছোঁ পথাৰলৈ, মানে ভিডিঅ'টো আপলোড দিবলৈ ঘৰতটো কোনো পধ্যেই নোৱাৰি, নেটৱৰ্ক নাপায়। এতিয়া আহি ৰখি আছোঁ, মানে ভিডিঅ' আপলোড দি আছোঁ আৰু। এই পৰুৱাটো দেখিছে? সাংঘাতিক বেয়া গোন্ধাই। বা ইমান ফিতাহি তাৰ দেখিছে, লগৰটোক মাতিবও সময় নাই। আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।